নমস্কাৰ সকলোকে। আজিৰ ভিডিঅ'টো হৈছে মাকৈ খেতিৰ ওপৰত। এতিয়াতো সকলোৱে জানে যে আমিতো বৰপেটা ডিষ্ট্ৰিক্টত আছোঁ, গতিকে এই ডিষ্ট্ৰিক্টত থকাৰ কাৰণে আমি গম পাওঁ যে এতিয়া মাকৈ খেতি চপোৱাৰ সময়। সেইকাৰণে আজি মাকৈ খেতি কেনেকৈ চপোৱা হয় তাৰ ওপৰত এটা ভিডিঅ' বনালোঁ। এয়া মাকৈবোৰ গছৰ ওপৰৰ যিটো পাত, সেই পাতবোৰ কাটি দিয়া হৈছে যাতে ৰ'দ পৰি ধুনীয়াকৈ এনেকৈ শুকাই যায় বোলে। ওপৰৰ সকলোবোৰ পাত কাটি দিয়া হৈছে। এয়া চব পাতবোৰ ধুনীয়াকৈ কাটিং কৰি থৈ দিয়া হৈছে। এয়া লগতে আছে ধাননি পথাৰ। কি সুন্দৰ পৰিৱেশ, সকলোৱে চব। এতিয়া মাকৈ মানে চফা কৰিবৰ কাৰণে এতিয়া ইয়াত ট্ৰেক্টৰ আহিলে গৈ আছে পথাৰলৈ। ময়ো পাছে পাছে গৈ আছোঁ ভিডিঅ' কৰি। এয়া মাকৈ মাৰিবৰ কাৰণে এয়া মেচিন লৈ আনিলে, গৈ আছে। ময়ো ভিডিঅ' কৰি গৈ আছোঁ। এয়া কি ৰাস্তাৰ অৱস্থা চব। চাই থাকক সকলোৱে। আহিলোঁ আমি মাকৈ খেতিৰ ওচৰলৈ। এয়া মানুহ সোমাই গৈ আছে মাকৈ খেতিৰ ভিতৰত। এয়া তাৰপিছত ধুনীয়াকৈ মাকৈবোৰ গোট কৰা হ'ল আৰু বস্তাই বস্তাই ভৰাই এনেকৈ পুৰুষ মহিলা সকলোৱে দাঙি দিছে। আৰু কি সুন্দৰকৈ মাকৈবোৰ একদম চফা হৈ ওলাই আহিছে। এয়া মোৰ ল'ৰাও ইয়াতে ৰখি চাই আছে। সি মানে পূৰা ফূৰ্তি পাইছে আৰু আমাৰ মাজুলীৰ ফালেতো সেইবোৰ নাই। ইয়াত একদম দৌৰি আহিছে চাম বুলি, সেইকাৰণে ইয়াৰ ভাল লাগিছে। এয়া চব কি পৰিষ্কাৰকৈ ওলাইছে মাকৈটো। এয়া চব বাইদেউগৰাকী দাঙি দিছে আৰু ইফালে যিটো অলাগতিয়াল সেইবোৰ ওলাই আহিছে। ভিডিঅ'টো চাই কেনে লাগিছে আপোনালোক জনাব। এয়া চব যিবোৰ অপৰিষ্কাৰ সেইবোৰ ওলাই আহিছে ইয়াৰ দি। আৰু ইয়াত মাকৈবোৰ কি ধুনীয়াকৈ ওলাই আহিছে পৰিষ্কাৰ হৈ। আৰু আপোনালোকক জনাওঁ যে ইয়াতে মাকৈ প্ৰতি কুইণ্টেলত ৩,০০০ টকা বোলে। আৰু বৰ্তমান বহুত ভাল খেতি হৈ আছে ইয়াতে বৰপেটাত। আৰু এতিয়া বতৰটো অলপ বেয়া হৈ থকাৰ কাৰণে নেকি শুনিবলৈ পাইছোঁ যে এতিয়া প্ৰতি কুইণ্টেলত ১৬০০ টকা বুলি শুনা পাইছোঁ। এতিয়া বেলেগ এটা জেগালৈ আহিলোঁ। এতিয়া আকৌ বেলেগ পদ্ধতিৰে কৰি আছে। এয়া চব বাকলিবোৰ গুচাইছে আৰু ইফালে যিটো মাকৈ সেইটো ধুনীয়াকৈ একগোট কৰা হৈছে। এনেকৈ কিয় কৰা হৈছে বুলি সোধাত তেওঁলোকে কৈছে যে এইটো মেচিন, তেওঁলোকে যিটো মেচিন মাতিছে সেইটো মেচিন বোলে বহুত সৰু। চ' তেওঁলোকে প্ৰথমে পৰিষ্কাৰ কৰা হৈছে আৰু আগতে দেখুওৱা যিটো মেচিন বা ট্ৰেক্টৰ সেইটো হৈছে বহুত ডাঙৰ ট্ৰেক্টৰ। চ' তেওঁলোকে যেনি তেনি উঠাই